নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই মোৰ চেনেললৈ মই আহি পাইছোঁ এয়া মৰিগাঁৱৰ তৰুণৰাও ফিল্ড আৰু এয়া হৈছে ফিল্ডৰ ধুনীয়া সেউজীয়া পৰিৱেশ ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাম আজি আমাক মৰিগাঁৱত ডিচি ছাৰে এটা খানাৰ আয়োজন কৰিছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত যোৱা সকলোৰে কাৰণে আৰু সেইকাৰণে ময়ো ইমান কষ্ট কৰি আহিলোঁ নগাঁৱৰ পৰা এইমাত্ৰ এনেই ওলমাই থোৱা তলাটো এৰুৱালোঁ আৰু চকীবোৰ তেনেই খালী হৈ আছে মাত্ৰ 3 গৰাকীয়েহে চকীবোৰ শুৱনি কৰিছে সেইকাৰণে মই ভাবিলোঁ অলপ ঘৰৰ পৰাই আহোঁগৈ আমি শেষবাৰৰ কাৰণে ছোৱালীবিলাকক তুলি লৈছোঁ অকণ চাওঁ 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 বা ধুনীয়া লাগিছে দে ফুট লওঁতে চাওঁ দিয়া চাওঁ ধুনীয়া ছোৱালীজনী আই লাজ কৰিছে তাই ভালকে দিল খুলি দিয়া নাই আৰু এই আমাৰ লাঞ্চৰ টাইম হৈ গৈছে আজি আমি চাগে শেষবাৰৰ কাৰণে লাইন পাতিব লাগিব আৰু এইবোৰ হৈছে একদম পানীৰ গিলাচ ধুনীয়াকৈ সজাই থৈ দিছে আৰু খানাতনো আমাৰ কি আছে এয়া দাদাহঁতে খাই আছে খানাত কি আছে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ এইফালে প্ৰণাম দাদায়ো খাই আছে ময়ো আহিছোঁ লাইন ধৰিবৰ কাৰণে তাৰ আগতে অকণমান সৰুকৈ ভিডিঅ' এটা কৰি লওঁ বাৰু আমি যেতিয়া ৰিহাৰ্চেল কৰি আছিলোঁ তেতিয়াই আমাক ডিচি ছাৰে কৈছিলে যে আপোনালোকক তাৰ পৰা অহাৰ পিছত আমি এটা ধুনীয়া খানা খাম আৰু সেইটোৱে আজি আয়োজন কৰা হৈছে এইবোৰ একদম খুব ধুনীয়াকৈ ৰাখিছে বাৰু ডিছবোৰ ডিচি ছাৰক আমি সকলোৱে বহুত বেছি ভাল পাওঁ মৰিগাঁৱৰ আমাৰ ছাৰ আৰু ইয়াৰ লগত গোটেই প্ৰগ্ৰামটোৰ লগত জড়িত সকলোবোৰ ছাৰ মেমকে মই ধন্যবাদ জনাইছোঁ আচলতে আমাৰ সকলোৰে ফালৰ পৰা ধন্যবাদ জনাইছোঁ এয়া চালাড এয়া ভাত পিঁয়াজ এনেকুৱা সকলো আছে আৰু নিমখ জলকীয়া অলপ প্ৰয়োজন হয় এইফালে হৈছে দালি আৰু দালিৰ লগত আজি এখন শুকান ভাজিৰ লগত এইটো আছে মাটন আমাক মাটনৰ লগত মই অলপ মাটনেই খালোঁ পিছে বেলেগ মাংস নাখালোঁ মাটনৰ লগত চিকেন আছে তাৰপিছত মাছ আছে মই সেইবোৰ টেষ্ট নকৰিলোঁ অকল মাটন লৈয়ে অলপ টেষ্ট কৰিলোঁ আৰু ভাত খোৱাৰ পিছত এতিয়া আনিলোঁ এটা দৈ বাতি দৈৰ লগত আমাক এটা লালমোহন দিছে এয়া আৰু এইফালে হৈছে আমাৰ একদম কমেডিয়ান দাদাজন আপোনালোকক দেখুৱাইছোঁ ৰ'ব দাদাজনে যে খুব জমনি কৰি থাকে দেই আৰু ইতিমধ্যে আমাৰ এয়া ডিচি ছাৰো আহিছে আমাক লগ পাবলৈ এবাৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ এয়া আমাৰ শ্ৰীযুত ৰাজীৱ কুৰি ছাৰ আমাৰ হেৰি ক'ত গ'ল দেখা নাই যে ইয়াৰ পিছতে আমি আদৰণি জনাম আমি এই সুযোগতে পুনৰবাৰ তেখেতসকলক সকলোলৈকে লগতে ডিচি ছাৰৰ কথা ক'বই লাগিব ছাৰে চলিত ৰঙালী বিহুৰ হিয়াবৰ অৱলক জনাই থৈ দিলে সামৰি দিলে আৰু এইজন হৈছে সেইজনে দাদা যিজনে আমি বৰ হোৱাৰ সময়ত আমাক অলপ এণ্টাৰটেইন কৰে দাদাজন কিন্তু বৰ জমনি দেই এইফালে অকণমান নাচিলেও গানটো পিছে মই শুনাব নোৱাৰোঁ আৰু বন্ধু বান্ধৱীসকল আজি পিছে মই মিনি ব্লগ বনাবলৈ লৈছিলোঁ কিন্তু গল্ডেন মোমেণ্টবোৰ ৰাখোঁ বুলিয়ে মই মিনি ব্লগ নবনাই দীঘল ব্লগে বনাই দিলোঁ
আৰু লগতে সকলোৰে লগত অকণমান ময়ো নাছিলোঁ মোক বাৰু ধৰিব পাৰিছেনে এইজনীয়ে মই বেক চাইডৰ পৰা যিজনী উঠি আছোঁ ৰেড কালাৰ পেণ্ট আৰু ব্লু কালাৰ টপ পিন্ধি এইজনী হৈছোঁ মই আৰু সকলোৰে লগত মই এনেকৈ অলপমান নাছিলোঁ এইবোৰে হৈছে আমাৰ জীৱনৰ এটা সোণালী অধ্যায়ৰ সুন্দৰ সুন্দৰ মোমেণ্টবোৰ সেইকাৰণে মই ভিডিঅ'টো অকণমানো নকটাকৈ অকণমানো এডিট নকৰাকৈ তেনেকৈ দি দিলোঁ গানবোৰ আপোনালোকক শুনাব নোৱাৰোঁ কাৰণে মই শুনোৱা নাই আৰু এনেকৈ আমি নাচৰ মাজে মাজে কিছু সময় জমনি কৰিলোঁ এইসকল মোৰ বান্ধৱী হ'ল কোনোবা ভণ্টি হ'ল এইফালে মাজে মাজে আমি অলপ জুবিনৰ ডান্সো মাৰিলোঁ জানো জানো ময়ো জানো সকলোৱে অলপ ধেমালি কৰিলোঁ আৰু এওঁলোকক কেতিয়াবালৈ ভৱিষ্যতে লগ পাওঁ নে নাই ঠিক নাই হয়তো কেতিয়াবা ক'ৰবাত ঘপকৈ লগ পায়ো যাব পাৰোঁ আৰু তাতে ছোৱালী মানুহৰ ক্ষেত্ৰত বৰ কঠিন লগ পোৱাটো কাৰণ সকলোবোৰ বিয়া হৈ ক'ৰবালৈ গুচি যায় মইতো এফালে আহিলোৱেই তেওঁলোকে মৰিগাঁৱতে থাকে যেতিয়া কেতিয়াবা লগ পাব পাৰিলেও মোৰ কাৰণে লগ পোৱাটো বৰ কঠিন হ'ব সেইকাৰণে আজি বৰ কষ্ট কৰি হ'লেও মই এই প্ৰগ্ৰেমটোলৈ গ'লোঁ আৰু এইফালে অকণমান ধেমালি কৰিছোঁ বেয়া নাপাব আপোনালোক সকলোৱে আমি ইয়াতে নাচিছোঁ কি গানত বা নাচিছিলোঁ পাহৰিয়ে গ'লোঁ বাৰু আৰু এনেকৈ লাহে লাহে ইয়াৰ পৰা আমি যাবলৈ ওলালোঁ মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক ডক্টৰ নৱকান্ত বৰদলৈ ছাৰক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেত চুলতান নাৰ্ছিং হোমৰ সন্মানিত আৰু এয়া হৈছে 4th বেটেলিয়নৰ বিহু হুঁচৰি দল তেওঁলোকৰ অকণমান সৰু ভিডিঅ' ৰাখোঁ বুলি ভাবিলোঁ